নমস্কাৰ। সমূহ অসমবাসীলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনাই মহাপুৰুষ মাধৱদেৱৰ ঘোষা এফাকি আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। কৃষ্ণ প্ৰাৰ্থনা। তুমি চিত্ত বৃত্তি মোৰ পৰ্বত নাৰায়ণ, তুমি নাথ মই নাথৱন্ত, চৰণ সতৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়া মোক ভগৱন্ত। তুমি মোৰ অন্তৰ্যামী, তজু ভিত ভৈলো আমি, জানি কৃপা কৰা হৃষিকেশ। দান্তে তৃণ তুলি লয়ো জিমতে সেৱা তৰয়ো, দিয়া মোক সেহি উপদেশ। তুমি ভক্ত কল্পতৰু, বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰ। কৃপা কৰা হে হৰি, চৰণত ৰক্ষা কৰি, দিয়া মোক সেৱাৰ সঁহাৰ। ৰাম দিয়া মোক সেৱাৰ সঁহাৰ। কৃষ্ণ ধন্যবাদ।